নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ ব্ৰকলিৰ এখন ৰেচিপি। তাৰ কাৰণে ব্ৰকলি কাটি লৈছোঁ সৰু সৰুকৈ, ঠাৰিবিলাকৰ ঘৰত অলপ কাটি কাটি দিছোঁ পাতলকৈ, আৰু লগতে এটা গাজৰ লৈ লৈছোঁ। দেখিবলৈ পাইছে ব্ৰকলিখিনি ভালদৰে ধুই লৈছোঁ, আৰু এইফালে দেখিবলৈ পাইছে ৰেচিপিখনত দিবৰ কাৰণে কি মছলা লৈ লৈছোঁ। এইফালে লৈ লৈছোঁ পিঁয়াজ এটা কাটি, লগতে জলকীয়া 3টা, শুকান জলকীয়া মানে কাশ্মীৰী চিলি হয়, এয়া কালাৰৰ কাৰণে। আৰু এইফালে লৈ লৈছোঁ গৰম মছলা আৰু অকণমান চব্জি মছলা, আৰু এইফালে লৈ লৈছোঁ পাঁচফোৰণ। এইফালে আমাৰ কেৰাহী গৰম হৈছে। এতিয়া মই ইয়াতে দি দিম তেল। এয়া কেৰাহীত তেল বহাই দিছোঁ। কেৰাহী ইতিমধ্যে গৰম হৈছে। এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে ৰেডি কৰি থোৱা কেঁচা জলকীয়া, পিঁয়াজ আৰু পাঁচফোৰণখিনি দি ল'ম। প্ৰথমতে দিলোঁ পাঁচফোৰণ। দি ল'ম পিঁয়াজখিনি, পিঁয়াজ আৰু জলকীয়াখিনি একেলগে দি লৈছোঁ। জলকীয়া আৰু পিঁয়াজখিনি ভাজি লাগিলেই ব্ৰকলি কাটি থোৱা ব্ৰকলিখিনি ইয়াতে বহাই দি দিম। পিঁয়াজখিনি ভাজি লাগি গৈছে। এতিয়া মই দি দিম ব্ৰকলিখিনি। নিমখ আৰু ৰং গুড়া দি দিম সোৱাদ অনুযায়ী। এক চামুচ নিমখ, এতিয়া দি দিম আধা চামুচ ৰং গুড়া। আধা চামুচ ৰং গুড়া দি দিছোঁ ডাঙৰ চামুচেৰে। এতিয়া আকৌ এবাৰ ভালদৰে লৰাই ব্ৰকলিখিনি কম জুইত ভাজি দিম। এতিয়া লৰাই দিম ঢাকনি। এনেদৰে 5 মিনিটমান সময় সিজিবলৈ দিম। গেছৰ জুইকুৰা একেবাৰে কমাই দিম। এয়া 5 মিনিটৰ পিছত ঢাকনিখন উঠাই দিলোঁ। এইখিনি ভাততে অকণ সিজি উঠিছে। এতিয়া মই ইয়াতে ৰেডি কৰি থোৱা এয়া হৈছে লাল মিৰ্চ পাউডাৰ, আৰু এয়া হৈছে চব্জি মছলা, আৰু এইখিনি হৈছে এইখিনি চব্জি মছলা, আৰু এইখিনি হৈছে জিৰা পাউডাৰ। এতিয়া মই প্ৰথমতে দি দিম জিৰা পাউডাৰখিনি। আৰু এতিয়া দি দিম লাল মিৰ্চখিনি।
পানী বাৰু এতিয়া নিদিওঁ, অকণমান পিছত দি দিওঁ। গৰম মছলা নহৈছিল চব্জি মছলা। মছলাখিনি দি ভালদৰে আকৌ এবাৰ হেতাৰে লৰাই দিম। লৰাই আকৌ কিছু সময়ৰ কাৰণে ঢাকনি লগাই এনেদৰে থৈ দিম ভালদৰে সিজিবৰ কাৰণে। সম্পূৰ্ণভাৱে সিজি উঠিছে। এতিয়া মই ইয়াতে দি দিম চব্জি মছলা জলদিয়াই লৈছিলোঁ, সেইখিনি এতিয়া মই দি দিলোঁ। চব্জি মছলাখিনি দি অকণমান ভালদৰে লৰাই চব্জিখন উলিয়াই থৈ দিম। মানে চব্জিখন খোৱাৰ কাৰণে সম্পূৰ্ণ ৰেডি হৈ গৈছে। এয়া আজি আমাৰ ব্ৰকলি ৰেচিপি সম্পূৰ্ণভাৱে খোৱাৰ কাৰণে ৰেডি হৈ উঠিছে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল ব্ৰকলি ৰেচিপিটো, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই আপোনালোকৰ উলিয়াই দেখাম। দেখিবলৈ পাইছে।